ছি বহে আছে গানটো সদায় যাবি নে পানী তুলিবা Good morning everyone and welcome back to my YouTube channel Stay Happy with Janbee. তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰ খবৰ ভাল আৰু পোন প্ৰথমে দুৰ্গা পূজাৰ অশেষ 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 শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক তথা আপোনাৰ সপৰিয়াললৈ আৰু হেপী সপ্তমী আজি হ'ল সপ্তমী আৰু আজি ৰাতিপুৱাৰ আৰম্ভণি আমাৰ এনেকৈ ফুল বুটাৰীয়ে হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মানে দুৰ্গা মাৰ প্ৰতিমাৰ ওচৰত আৰু তাত আমি বৰ্তমান আমাৰ নৈবদ্য লগাম আৰু আমি এইবাৰ পূজাৰ চান্দাটো আমাৰ দিয়া হোৱা নাছিলে কিয়নো আমি বাহিৰত আছিলোঁ তো ভাবিলোঁ মই ব্লগটো ইয়াতে আৰম্ভ কৰি দিওঁ পূৰা একদম ৰাতিৰ শেষলৈকে আপোনালোকে দেখা পাব কি কৰোঁ কি নকৰোঁ তো ভিডিঅ'টো একদম সম্পূৰ্ণ হৈ থাকিব আৰু মই যিমানখিনি কষ্ট কৰি আছোঁ মই সিমান হিচাপে আপোনালোকৰ পৰা ছাপোৰ্ট পোৱা নাই তো আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু বহুতকেইটা ব্লগ একেলগে আহি আছে আপোনালোকে চাব মোৰ ব্লগকেইটা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে অলটো ক্লিক কৰিবচোন ছাবস্ক্ৰাইব কৰি কিনে তেতিয়াহে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমে চাব পাৰিব তো বলক তেনেহ'লে যাওঁ দুৰ্গা পূজা চাবলৈ আৰু আপোনালোকে শুনি আছে চাগে মন্ত্ৰ বাজি আছে মানে আমাৰ ঘৰ দুৰ্গা পূজাৰ মণ্ডপৰ একদম ওচৰতে তো কোনোবা যদি মোৰ ছাবস্ক্ৰাইবাৰ আছে তেনেহ'লে আহিব আমাৰ ঘৰলৈ ঠিক আছে মন্ত্ৰ শুনা পাই থাকে আৰু ৰাতিটো মানে যোৱাকালি মই এবাৰ বাহিৰলৈ ওলাই গৈছিলোঁ কিবা অকণমান কিবা সৰু সুৰা বস্তু কিনিবলৈ আছিলে পূজা বুলি তো কি হ'ল মানে ইমান ধুনীয়া পাৰ্কখন ইমান ধুনীয়াকৈ সজাইছে ন মই আপোনালোকক ৰাতি দেখুৱাম এতিয়া নেদেখাওঁ ৰাতি দেখুৱাম এতিয়াতো গম নাপায় ন তো ব'লক তো পোনপ্ৰথমে আমি সোমালোঁ এখন দোকানত পদুম ফুল কিনিবলৈ আৰু মালা মানে ধূপ চাকি এইবোৰ কিনিবলৈ সোমালোঁ আৰু আপোনালোকে চাব পাৰে কিয় পিনে একদম দোকান দিছে এইবোৰ দোকান আমি এতিয়া নাচাওঁ ভাচনিৰ দিনা চাওঁ সিদিনা মানে অকণমান দামটো সিহঁতে কমাই দিয়ে লাষ্ট বুলি তো প্ৰথমে এতিয়া আমি যাওঁ বলক আৰু মণ্ডপটো চাওঁ আৰু পোনপ্ৰথমে আমি দেখিবলৈ পাইছোঁ এয়া হনুমান এইবাৰ হনুমান দিছে এনে বাকীকেইটা বছৰত সদাশিৱে দি আছিলে আৰু এইবাৰৰ যিটো পেণ্ডেল হয় পেণ্ডেলটো একদম অৰেঞ্জ এণ্ড হোৱাইট থিম দিছে কিন্তু ইয়াৰ যেতিয়া ক'ভিড নোহোৱাতে তাৰ আগৰ বছৰৰ যিটো পেণ্ডেল আছিলে সেইটো একদম বেষ্ট আছিলে মানে তাৰ ডেক'ৰেশ্যন আদি কৰি গোটেইখিনি বেষ্ট আছিলে এইবাৰ ইমান এটা ভাল লগা নাই যদিও ঠিক আছে অ'কে টাইপ লাগিছে বাকী আপোনালোকে চাব পাৰে আজি অকণমান ভিৰটো কম ইয়াতে কিয়নো যিহেতুকে আজি সপ্তমীৰ দিনা ইমান মানুহ নহয় কিন্তু অষ্টমী আৰু নৱমী পূৰা একদম ভিৰ আৰু ৰাতি চাগে অকণমান মানুহ হ'ব আৰু এয়া হ'ল দেৱী প্ৰতিমা মই ওচৰত গৈ ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ তো এতিয়া মায়ে মানে আমাৰ পূজাৰ চান্দা যিহেতুকে দিয়া নাই সেইটো দিবলৈ যাব আৰু তাৰপিছত আমি ঘৰলৈকে যাম মানে আমি ইমান টাইম নকৰোঁ পূজাথলীত আহিলে যে পূজাথলীত বহি থাকিব লাগে সেইটো আমাৰ নিয়ম নাই আৰু পূজা বুলি ক'লেতো মিঠাই কিবা কিবি কিনিবই লাগিব জিলাপি বুন্দিয়া খুৰমা এনেকৈ কিবা কিবি আৰু এতিয়া ভাবিছোঁ অকণমান কিবা অলপ মেহেন্দি আঁকি থওঁ আৰু মানে পূজা বুলি মেহেন্দি আঁকিব লাগে ন তো মই ভাবিলোঁ যে মেহেন্দি আঁকো কিন্তু গাইজ মই যে মানে মোৰ আঁকিব মন নাই মই জাষ্ট এনেই মানে কিনিলোঁ কাৰণে আঁকিলোঁ সেনেধৰণে হৈছে আৰু চাওক কি বেকাৰ ডিজাইন বনাইছোঁ মই হাতত মানে নুকুলালেই মোৰ ডিজাইনটো চ' গধূলি ওলাই আহিয়ে চাকি কিনিলোঁ কিয়নো অহাকালি সন্ধি পূজা আছে যিহেতুকে মানে আজি সন্ধি পূজা যিদিনা মই ভিডিঅ'টো আপলোড কৰিম আৰু আমি অকণমান সাজি কাচি ওলাই মই আজি আপোনালোকক কৈছোঁ যে মই পাৰ্কখন দেখুৱাম চাওকচোন কিমান ধুনীয়াকৈ সজাইছে পাৰ্কখন লাইটেৰে নীলা ৰঙা হালধীয়া বহুতকেইটা লাইটেৰে আৰু অকণমান দূৰত মই লগ পালোঁ মোৰ 3জনী সৰু কালৰ বান্ধৱী আৰু আপোনালোকক দেখাই আছোঁ ৰ'বক ইমান ধুনীয়া লাগিছে ন পাৰ্কখন ইমান বেছি ধুনীয়া লাগিছে আৰু পূৰা একদম পোহৰ হৈ আছে এনেই বাকীবাৰ পোহৰ নহয়েই এইটো পজিশ্যন বিচাৰোঁতে ফটো একপি উঠিবই নাপায় মানুহৰ আহৰণ জেহেনটো বেছি হয় আৰু বাকী পাৰ্কখন বহুত বেছি ধুনীয়া লগা হৈছে আৰু 2 দিন আছে ফটো উঠিবৰ কাৰণে ফটো উঠিব পাম বাৰু এতিয়া এনেই এবাৰ ঘূৰি আৰু যদি দেখা পাওঁ আৰু মানে নাই আৰু আন্ধাৰ বেছি
ইয়াতে কিবা খাবৰ কাৰণে ৰখিছোঁ আৰু গৰমত খাব পাৰিলে আৰু মইতো পেকিং কৰি লৈ যাম। দোকানখনত খালোঁ ঠিকেই, কিন্তু দোকানখন হ'ল মানে আমাৰ মাৰ ষ্টুডেণ্টৰ, তো তেওঁলোকে ক'লে কি পইচা নালাগে মায়ে বোলে পইচা ল নালাগে কিন্তু তাৰ অৱশেষত মায়ে দিলেই তেহেঁতক পইচাটো। এনেকৈ খাব ভাল নালাগে ন। আৰু এয়া চাব পাৰে আৰু চাব পাৰে পিনে একদম পূৰা আৰতি ধোঁৱাৰে ভৰি গৈছে। আৰু এই যিটো আৰতি ধোঁৱা সেইটো শৰীৰৰ কাৰণে ভাল, চ' আমি ল'ব লাগে। আৰু প্ৰত্যেক বছৰে আহোঁ আৰতিৰ টাইমত। আৰু এয়া ভিৰ হৈছে অকণমান। আৰু এতিয়া মাৰ মানে জ্বলা ধৰিছিল ন বিৰিয়ানী খাওঁতে, মইতো পেকিং কৰি ল'লোঁ। এতিয়া আমি চবেই মানে খাম, আইচক্ৰীম খাম। চ' গাইজ ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ। আৰু মই বস্তুবোৰ কেনেকৈ থৈছোঁ আপোনাক দেখাওঁ। মানে এনেকুৱা ট্ৰলিটোতে মানে সৰু ট্ৰলিটোত মই যিমান য'ত সৰু সুৰা বস্তু আছে গোটেইখিনি ভৰাই লৈ গৈছিলোঁ, মেকআপৰ বস্তু আদি কৰি। সেই ট্ৰলিটোকে ওলাই লৈছোঁ। আৰু সেইটো খোলাতকৈ মই এইটোৱে মানে ভালকৈ ওলাই ল'লোঁ। আৰু ইয়াৰ পৰাই মই গোটেইখিনি লগোৱা মিলা কৰিলোঁ। আৰু দেখিছেনে এইবোৰ কেনেকৈ থৈ দিছোঁ, এনেকৈ চাব পাৰে। এতিয়া এইবোৰ ঠিক কৰিব লাগিব আকৌ। আজিৰ এই সপ্তমীৰ ব্লগটো আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব। ইমান এটা সাজ নহয় যদিও এনেই আপোনালোকক যিখিনি দিনটোৰ ভিতৰত কৰিলোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো মানে নেক্সট ব্লগত আকৌ লগ পাম। আশা কৰোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব। তো আজিলৈকে বাই বাই। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় মোৰ ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।